যে খাম এতিয়া তাৰপিছতে খাই পেলাইহে ক'ব পাৰিম এইটো মোৰ প্লেট পাস্তা মই মৌচুমী আৰু আপোনালোক সকলোকে 5MG ব্লগৰ এই নতুন ব্লগ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু আপোনালোকৰ আশীৰ্বাদ আৰু মৰমৰ কৃপাত আমিও ভালে আছোঁ আজিৰ ভিডিঅ'টো বিশেষ একো কৰিব পৰা নাই তথাপিও যিখিনি কৰিছোঁ সেইখিনি আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ আৰু মই আপোনালোকক এটা কথা জনাব বিচাৰিছোঁ যে আপোনালোক যিসকলে মোৰ এই ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাই আছে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো দবাই দিব যাতে মই যেতিয়া নতুন ভিডিঅ' আপলোড কৰিম আপোনালোকে প্ৰথমতে গম পায় আৰু ভিডিঅ'বিলাক চাব পাৰে আৰু ইয়াৰ লগতে মই জনাব বিচাৰোঁ যে আপোনালোক যিসকলে মোক মেছেজ কৰিছে উৎসাহিত কৰিছে তো আপোনালোকৰ উৎসাহৰ কাৰণে মই বহুত আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু মোৰ বহুত ভাল লাগিছে যে মই প্ৰথম কামটো আৰম্ভ কৰিছোঁ আৰু আপোনালোকে বহুত মৰম দিছে আশীৰ্বাদ দিছে আৰু মোৰ মা আৰু মাৰ কাৰণেও আপোনালোকে মোক বহুত আশীৰ্বাদ দিছে সেইকাৰণে আপোনালোকক বহুত ধন্যবাদ মনৰ পৰা চেনেলটো চাই আপোনালোক বহুতেই মোক মেছেজ কৰিছে উৎসাহিত কৰিছে ভাল হোৱা বুলি কৈছে কামবিলাক তো মোৰ বহুত ভাল লাগিছে আপোনালোকক মনৰ পৰা বহুত ধন্যবাদ জনাইছোঁ তাৰ কাৰণে এনেদৰে আপোনালোকৰ মৰম আৰু আশীৰ্বাদ দি যাব যাতে আমি বহুত দূৰ আগুৱাই যাব পাৰোঁ এই চেনেলটোত আপোনালোকৰ মৰম আৰু আশীৰ্বাদ বিচাৰিছোঁ আৰু এনেকৈ ভিডিঅ'বিলাক চাই থাকিব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ইজনে সিজনৰ লগত শ্বেয়াৰ কৰিব ভিডিঅ'বিলাক যাতে সকলোৱে এই চেনেলটো চাব পাৰে তাৰ কাৰণে আপোনালোকে শ্বেয়াৰ কৰিব মোক মৰম আৰু আশীৰ্বাদ দিব এনেকুৱা এটা সময়ত আমি যাতে সকলোৱে ভালে থাকিব পাৰোঁ তাকে প্ৰাৰ্থনা কৰিছোঁ আৰু আজিৰ ভিডিঅ'টোলৈ আপোনালোক সকলোকে অন্তৰেৰে স্বাগতম জনাইছোঁ আহকচোন আমাৰ ভিডিঅ'টোলৈ আগবাঢ়ি যাওঁ এতিয়া আজি আমি ঘৰতে আছোঁ তো কি বনাম আজি হোৱাইট চচ পাস্তা বনাম আৰু ৰেচিপিটো অলপ বস্তু যোগাৰ কৰি লৈছোঁ চাওঁ তাৰপিছত কিমানটো ভাল হয় নাজানো দেখাম আৰু দেই কি দিম মই দিম গাজৰ বিন পিঁয়াজ আৰু নহৰু লৈছোঁ তাৰপিছতে বাটাৰ আছে ক্ৰীম আছে আৰু এইটো কি কয় চীজ আছে বাকী এইবিলাক আছে পাস্তা মই গৰম কৰি লৈছোঁ পাস্তাটো বইল কৰিলোঁ এইটো পাস্তা বইল কৰা পানী অলপ গ্ৰেভিৰ কাৰণে দিম ময়দা দিম হোৱাইট চচ তাৰপিছত এইখিনি পাস্তা মই ৰেডি কৰি থৈছোঁ এই দেখিছে নহয় মই পাস্তাৰ চব্জিটো ফ্ৰাই কৰিবলৈ লৈছোঁ কিন্তু কি হৈছে মোৰ লগতে মোতকৈ বেছি ডাঙৰ কুক হৈছে মোৰ এই পোৱালিটো এইটো পোৱালি একদম চব বস্তু লৈ ৰেডি কি বনাব তুমি কি বনাবা এতিয়া তুমি এতিয়া কি বনাবা তুমি বনাবা অঁ ঠিক আছে বনাবা বাৰু মই অকণ গৰম কৰি লওঁ হ'বনে অ'কে তুমি বেয়া পালে নহ'ব নহয় মোৰ অকণমান চম্ভাল ভাগিনী আৰু যদি পাস্তা খাওঁ মই চব্জি বনাম এতিয়া শুন এইটো আমাৰ মেইন কুক দেই এইটো মেইন কুক এতিয়া মই ভেজিটেবলছ লৈছোঁ দুবিধে আছে মই ইয়াত দিব পৰাকৈ তো সেইকাৰণে মই দুবিধ ভেজিটেবল দিছোঁ বাকী বহুত বস্তু দিব পাৰি নাই মোৰ লগত এতিয়া মই অলপমান নিমখ এড কৰি দিছোঁ আৰু ধুনীয়াকৈ চব্জিখিনি লৰাই সিজিব দিছোঁ আৰু চব্জিখিনি হৈ গ'লে তাৰপিছত মই ইয়াৰ চচটো ৰেডি কৰিম এইটো হোৱাইট চচ ৰেডি কৰি আছোঁ তাৰপিছত এইখিনি মই পাস্তা বইল কৰা পানী থৈছিলোঁ এইখিনি দি দিম দি মিলাই লওঁ আৰু চচটো ভাল হোৱা যেনেই লাগিছে বেয়া হোৱা নাই ইয়াতে মই অলপমান চীজ এড কৰি দিছোঁ আৰু দিছোঁ অলপমান চিলি ফ্লেক্স কমকৈ দিছোঁ যিহেতু মোৰ সৰু ল'ৰা ছোৱালী আছে আৰু অলপমান জালুকৰ গুড়ি দিছোঁ এটা ধুনীয়া ফ্লেভাৰ আহিব আমাৰ হোৱাইট চচটোৰ পৰা আৰু অলপমান মই চীজ বেছিকৈ দিছোঁ তাৰমানে যাতে বেছি চিজি হয় সেইকাৰণে তাৰপিছত ধুনীয়াকৈ লৰাই আছোঁ কণ্টিনিউ লৰাই তাৰপিছতে এইটো ধুনীয়াকৈ যেতিয়া চব মানে পূৰা চফ্ট হৈ যাব
এতিয়া এইটো আমাৰ চচটো ৰেডি হৈ যাব আৰু এখন চামুচ দি পেলাই আমি টেষ্ট কৰি চাম চচটো ৰেডি হ'বনে নাই সেই আমি চাওঁতে দেখিছোঁ যে চচটো ধুনীয়াকৈ হেৰি হৈ গৈছে ৰেডি হৈ গৈছে আমাৰ চচ আমাৰ চচটো সম্পূৰ্ণ ৰেডি হৈ গৈছে আৰু এতিয়া আমি ইয়াতে আগতে ভাজি থোৱা যিখিনি গাজৰ বিন আছিলে সেই গোটেইখিনি দি দিছোঁ আৰু এইখিনি ধুনীয়াকৈ মিলাই লৈছোঁ চচটোৰ লগত তাৰপিছত এইখিনি যিখিনি আমি মেকৰণি থৈছিলোঁ বইল কৰি পেলাই এতিয়া আমি এইখিনি এড কৰি দিম আৰু এইখিনি এড কৰি আমি ধুনীয়াকৈ মানে উল্টাই গোটেইখিনি মিলাই দিম ধুনীয়াকৈ অকণমান মেকৰণি মোৰ বেছি হোৱাৰ নিচিনা লাগিছে কেৰাহীতকৈ মানে চচতকৈ অলপমান যেন মেকৰণিটো বেছি হ'ল এয়া অকণমান পৰিও থাকিলে এইটো হ'ল মোৰ কি বস্তু হোৱাইট চচ পাস্তা হাত লেতেৰা পাস্তাখিনি মই প্লেটত সজাই লৈছোঁ সকলোকে দিবৰ কাৰণে আৰু এতিয়া মই টেষ্ট কৰিব দিম এইটো হ'ল হোৱাইট চচেছ পাস্তা এতিয়া টেষ্ট কৰিব মোৰ টেষ্টাৰ আছে দেই মই ফাৰ্ষ্ট টাইম বনাই আছোঁ কেনেকুৱা হৈছে এতিয়া ক'ব লাগিব ইয়ামি বহুত টেষ্ট হৈছে ভাল হৈছে সঁচাকৈ সঁচাকৈ ভাল হৈছে মই কৃষ্ণা খাইছা ভাল পাইছা কোৱা তুমি কেনেকুৱা পাইছা ভাল ভাল হৈছে অঁ এতিয়া মই বেলেগৰ কথা নাজানো নিজে খাম এতিয়া তাৰপিছতে খাই পেলাইহে ক'ব পাৰিম এইটো মোৰ প্লেট পাস্তাৰ বনাব পাৰিছোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিলে আৰু মোৰ ভিডিঅ'বিলাক চাই থাকিব ইয়াৰ পিছৰ ভিডিঅ'টোত আপোনালোকক আকৌ লগ পাম চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যাতে নতুন ভিডিঅ' আহিলে আপোনালোকে লগে লগে গম পায় আৰু আপোনালোকৰ মৰম আৰু আশীৰ্বাদ দিব নতুন ভিডিঅ'টো অহালৈকে সকলোৱে হাঁহি আৰু আনন্দৰে থাকিব আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে আকৌ লগ পাম সকলোৱে ভালে থাকিব